গুড মৰ্ণিং বন্ধুসকল। আজি প্ৰথম আৰম্ভ কৰিব লৈছোঁ এটা ব্লগ। এতিয়া ৰাতিপুৱা প্ৰায় 7:30 বাজিছে। মই যাবলৈ ওলাইছোঁ অসম নাগালেণ্ড সীমান্তত থকা এখন বজাৰ, নগা বজাৰ, য'ত নগা আৰু অসমীয়া উভয় ৰাজ্যৰ লোকসকলে মিলি দীৰ্ঘদিনৰ পৰা, বহু বছৰৰ পৰা, মোৰ জন্মৰো আগৰ পৰা বৰ্তমান ইয়াত বজাৰ বহি আছে। আমি আজি যাওঁ সেই বজাৰলৈ, কিছু বয়-বস্তু বজাৰ কৰিব আছে ঘৰৰ বাবে। বলকচোন। ৰ'দজাক ধুনীয়াকৈ ওলাই আহিছে। পুৱাতে উঠি পিনে যিটো ৰ'দ, এই ৰ'দৰ আমেজ লোৱাৰ হয়তো কিছু সুকীয়া। বৰ্তমান আমি পানীখেতি চাৰিআলি ফালৰ পৰা পুনৰ ঘূৰি আহিছোঁ। অন্নপূৰ্ণা গাঁও হৈ আমি যাব লাগিব এতিয়া প্ৰথম কোলাজান। কিন্তু কোলাজানত সৰু কাম এটা আছে, সেই কামটো কৰি নগা বজাৰলৈ যাম, যিখন অসম নাগালেণ্ড সীমান্তৰ কাষত নগা আৰু অসমীয়াই মিলি পিনে হয়। মই সেইকাৰণে নগা বজাৰ বুলি কৈছোঁ, যিহেতু তাত নাগালেণ্ড একেবাৰে কাষতে হয়। একচুৱেলি এখন অসমীয়াৰো বজাৰ। আমি আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাই দিবলৈ চেষ্টা কৰিম। ধুনীয়া ৰ'দ, চাইডে চাইডে পথাৰ, দুই চাইডে পথাৰ বৰ্তমান পথাৰসমূহত ধান কাটি প্ৰায় শেষ কৰা পৰিলক্ষিত হৈছে। ৰাইজে সোণগুটি চপাই ঘৰলৈ নিছে। বৰ্তমান সকলোৱে ব্যস্ততা বুলি ক'ব লাগিব। কিতাপৰ সমষ্টিৰ চৌপাশে বৰ্তমান ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আৰু ময়ো অৱশ্যে আজি সেইকাৰণে পুৱাতে ওলাই আহিছোঁ, যাতে মোৰ কামকেইটাও ঠিকমতে হৈ যায়। গতিকে মই অনুপ্ৰেৰণা পাইছোঁহি। তিতাবৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তত যিটো নগাবাদ বুলি এলেকা আছে, নগাবাদ এলেকাটো একেবাৰে কাষতে এখন গাঁও লাগি আছে, অন্নপূৰ্ণা গাঁও। বৰ্তমান ধুনীয়া ৰাস্তা, অন্নপূৰ্ণা গাঁৱৰ মাজেৰে আমি গৈ আছোঁ। হয়তো প্ৰায় 1.5 কিলোমিটাৰমান হ'ব গাঁওখন। অন্নপূৰ্ণা গাঁও প্ৰায় শেষ অংশ হৈছে। ৰাস্তাটো তেনেই সৰু অৱশ্যে, সেইকাৰণে ইফালৰ পৰা এখন গাড়ী আহিছে, ডাঙৰ গাড়ী, ইফালৰ পৰা এখন ডাম্পাৰ গৈ আছে, ইফালৰ পৰা এখন ডাম্পাৰ আহিছে, মাজত মোৰ সৰু গাড়ীখন। গতিকে ছাইড দিবৰ কাৰণে কিছু অসুবিধা হৈছে। আমি লাহে লাহে পাৰ হৈ যাম। এই গাঁৱৰ সৰু ৰাস্তাবোৰ মাজত যেতিয়া তেনেকৈ ডাঙৰ ডাঙৰ গাড়ী 2-3খন ইয়াত গোট খায়, তেতিয়া কেনেধৰণৰ এক পৰিস্থিতিৰ মাজেৰে আমি দৈনিক মানে পাৰ হওঁ, হয়তো আজি দেখুৱাবলৈ নোৱাৰিলোঁ। এটা কাৰণে মোবাইলটো মই হাতেৰে ধৰি আছোঁ, এখন হাতেৰে, আৰু এখন হাতেৰে ধৰি এখন হাতেৰে ষ্টিয়াৰিং, কিছু অসুবিধাৰ সন্মুখীন হওঁ। সেইকাৰণে ভাবিলোঁ গাড়ীখন ক'ৰবাত লাগি যোৱাতকৈ ধুনীয়াকৈ মই পাৰ হৈ অহা ভাল। অন্নপূৰ্ণা যিখন গাঁৱৰ মাজেৰে আমি পাৰ হৈ হ'লোঁ, সেইখন যোৰহাট জিলাৰ অন্তৰ্গত আছিল। বৰ্তমান আমি গোলাঘাট জিলাৰ অন্তৰ্গত কলাজানত, প্ৰায় কলাজানত ভৰি দিছোঁ বুলি ক'ব লাগিব। কলাজানৰ ধুনীয়া ৰাস্তা, পকা ৰাস্তা। বৰ্তমান কিছুদিনৰ পূৰ্বে সেইটো ৰাস্তা নিৰ্মাণ কৰিছে। এতিয়া দেখা গৈছে ধুনীয়াকৈ ৰ'দজাক ৰাস্তাটোৰ ওপৰত পৰি আছে। ময়ো প্ৰায় 60 কিলোমিটাৰ চুঁ আছে, 60 কিলোমিটাৰ স্পীডত গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ প্ৰতিটো ৰাস্তা। আপোনালোকেতো ৰ'দজাকৰ কাৰণে দেখা নাই, মোৰ কাষতেই নগা পাহাৰ। গতিকে নগা পাহাৰৰ একেবাৰে কাষে কাষে আমি গতি কৰিছোঁ। যদি যিমান দূৰ সম্ভৱ হয় আপোনালোকক মই প্ৰতিটো দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকেও আজি প্ৰথম ব্লগ, আজি প্ৰথম বনাইছোঁ। মই আজিলৈকে কোনোদিন ব্লগ বনোৱা নাই। আমি নিউজ কৰা মানুহ নিউজ কৰোঁ গাঁৱে গৈ, কিন্তু এনেদৰে ব্লগত হয়তো আজিয়ে মোৰ প্ৰথম। গতিকে অনাগত দিনকেইটাতো আপোনালোকে আমাক সহায় সহযোগ কৰিব, উৎসাহিত কৰিব বুলি মোক বিশেষভাৱে মই আশা ৰাখিছোঁ। টাৰ্ণিং এটা আছে, ধুনীয়াকৈ টাৰ্ণিংটো বহাই লওঁ। মই যিখন মাৰ্কেটৰ কথা কৈছিলোঁ, মাৰ্কেটখন ইয়াৰ পৰা নিচেই ওচৰতে আছে। দেখা গৈছে এইসকল নগা যুৱতী বা নগা মহিলা বৰ্তমান সেই মাৰ্কেটৰ পৰা আহি আছে। আমিও কিছু সময় পিছত তালৈ যাম, বজাৰলৈ যাম, কিছু বজাৰ কৰিম। বৰ্তমান মোৰ যিটো কাম আছে, কামটো পটককৈ কৰি লওঁ। মোৰ কামখিনি কৰিয়ে মই বৰ্তমান ওলাই আহিছোঁ। এইখিনিতে এটা কথা কৈ লওঁ যে সকলো দৰ্শক যিসকলে বৰ্তমান মোৰ ব্লগটো চাই আছে, আজি মোৰ প্ৰথম ব্লগ। আজিৰ পৰা প্ৰথম মই ব্লগ আৰম্ভ কৰিছোঁ।
গতিকে আগন্তুক দিনবোৰতো যাতে মই ব্লগ বনাই যাব পাৰোঁ, মোৰ মনৰ কথা ব্যক্ত কৰিব পাৰোঁ আৰু আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাই যাব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক সহায় সহযোগ কৰিব তাকে আশা কৰিছোঁ, অন্তৰৰ পৰা আশা কৰিছোঁ। মই বৰ্তমান অসম নাগালেণ্ড সীমান্তৰ একেবাৰে বৰ্ডাৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ ওপৰত বৰ্তমান আমি উপস্থিত হৈছোঁহি আৰু এইফালে আছে সুউচ্চ নগা পাহাৰ। মোৰ বেলিটো আছে কিন্তু আপোনালোকে সেইটো ভালকৈ দেখিব পোৱা নাই আৰু মোবাইলত কিছু চাপৰ দেখা গৈছে, কিন্তু ইয়াতকৈ বহুত ওখ পাহাৰ আৰু সন্মুখৰ ভাগতো এটা ওখ পাহাৰ আছে আৰু এই চাৰিওফালে পাহাৰৰ মাজতে এই বজাৰখন বহে আৰু ইয়াত নগা, নাগিনী, অসমীয়া, মুছলমান সকলো লোক ইয়াত বৰ্তমান উপস্থিত হৈ বজাৰ সমাৰ কৰে। বছৰ বছৰ ধৰি এই বজাৰখনৰ পৰাই বজাৰ সমাৰ কৰি তেওঁলোকে চলি আছে। আমি আগবাঢ়িছোঁ। অৱশেষত মাৰ্কেটখন পালোঁহি। মই নামে গৈছোঁ, কিছু বজাৰ কৰি লওঁ, শাক পাচলি বজাৰ কৰিবলৈ আছে, দুটামান মাংস ল'বলৈ আছে, ঘৰৰ বজাৰ আছে, গতিকে পুনৰ লগ পাম। এয়া নগা পাহাৰৰ একেবাৰে কাষত যিবোৰ খেতি বাতি হয়, অসমীয়া লোকে খেতি বাতি কৰে, লাই শাক, বেঙেনা আৰু মাংস, তিনিবিধ বস্তুৱে কিনিছোঁ। আৰু এবিধ আছে ধনিয়া, যিহেতু মাংসত ধনিয়া দিব লাগিব, এই তিনিবিধ বস্তুৱে কিনিছোঁ। বজাৰ সমাৰ কৰি বৰ্তমান মই ঘূৰি আহিছোঁ। বজাৰৰ ভিতৰত অৱশ্যে বেছি মই ভিডিঅ' নকৰিলোঁ, কাৰণ আজি এইটো মোৰ প্ৰথম ব্লগ আৰু অনাগত দিনত হয়তো আপোনালোকক সুন্দৰভাৱে প্ৰতিটো দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু মই পুনৰবাৰ কৈছোঁ যাতে আপোনালোকৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকে মোক সহযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। গতিকে নগা পাহাৰৰ একেবাৰে কাষতো অসম নাগালেণ্ড সীমান্ত বুলি ক'লে সাধাৰণতে মানুহে এটা দুৰ্গম অঞ্চল বুলি কল্পনা কৰে। বৰ্তমান কিন্তু ইয়াৰ এক পৃথক দৃশ্য দেখিবলৈ পোৱা যায়। বৰ্তমান দেখা গৈছে এইটো ৰাস্তা চাওক, কিমান সুন্দৰ ৰাস্তা, পকী ৰাস্তা, ধুনীয়া। গতিকে সীমান্ত অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে আদৰণীয়। নগা আৰু অসমীয়াৰ মাজত যি পূৰ্বৰে পৰা কিছু সংঘাত হোৱাৰ ঘটনা বহু অঞ্চলত দেখিবলৈ পোৱা যায়, সেয়াও যাতে নিষ্পত্তিৰ ক্ষেত্ৰত শীঘ্ৰে চৰকাৰে এক উচিত পদক্ষেপ গ্ৰহণ কৰে, তাকেও আমি আশা কৰোঁ। তেতিয়া হয়তো নগা আৰু অসমীয়াৰ যি সাতামপন্থী সম্প্ৰীতি, যি এক ভাতৃত্ববোধ, সেয়া হয়তো দীৰ্ঘদিনে অটুট থাকিব। গতিকে এইখিনিতে হয়তো মই ভিডিঅ'টো সামৰিম। মোৰ নতুন চেনেল নিউ ষ্টেচন আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মোক সহযোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু অনুৰোধ জনাইছোঁ। গতিকে পুনৰবাৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনাৰ ভিডিঅ'টো সামৰিছোঁ।